নমস্কাৰ, SB নিউজ আসাম চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। নামনি অসমৰ মহোৎসৱ গোৱালপাৰা কাছাৰী ঘাট নাইট শ্বুট জুবিন গাৰ্গ। গানৰ মাজত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কি ক'লে? বিজেপিয়ে অসমক পুনৰ দ্বিখণ্ডিত কৰিব বিচৰা লৈ গোৱালপাৰাত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। আকৌ বিভাজন, ডিভাইড এণ্ড ৰুল পলিচি, সেইটো বিজেপি হওক কংগ্ৰেছ হওক, মই ঘেন্টা খাতি নকৰোঁ। So please don't support it. আকৌ আমাক ভাগ ভাগ কৰিব। আপোনালোকে জন্ম ল'লে অসমত, এতিয়া আকৌ নতুন ভোটাৰ কাৰ্ড উলিয়াব লাগিব কমতা বস্তুটোৰ। News this report SB News Assam.